নমস্কাৰ আজি এই ভিডিঅ'টোত মই আপোনালোকক জাম্পিং জেকৰ উপকাৰিতাৰ বিষয়ে কম। জাম্পিং জেক কেনেকৈ কৰিব লাগে হেতু আপুনি নিশ্চয়কৈ জানে, গতিকে ইয়াৰ উপকাৰিতাৰ বিষয়ে জানো আহক। ৰক্ত সঞ্চালন উন্নত হয়। জাম্পিং জেক কৰাৰ সময়ত সমগ্ৰ শৰীৰৰ গতিবিধি হয়, যাৰ ফলত শৰীৰৰ তেজৰ সঞ্চালন দ্ৰুতগতিত হ'বলৈ ধৰে। ফলত শৰীৰত ব্লাড সাৰ্কুলেশন উন্নত হয় আৰু সমগ্ৰ শৰীৰ সক্ৰিয় হয়। পেশীৰ শক্তি আৰু ক্ষমতা বৃদ্ধি কৰে। জাম্পিং জেকে মাংসপেশীবোৰ সবল আৰু শক্তি বৃদ্ধি কৰাত সহায় কৰে, বিশেষকৈ শৰীৰৰ তলৰ অংশৰ মাংসপেশীবোৰ আৰু হাড়বোৰ মজবুত কৰে। কাৰ্ডিঅ' স্বাস্থ্য উন্নত কৰে। জাম্পিং জেকে আমাৰ হৃদস্পন্দন বৃদ্ধি কৰে, যাৰ জৰিয়তে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হয়, ফলত আমাৰ হৃদযন্ত্ৰ সুস্থ হয়। কিন্তু ইয়াত হৃদস্পন্দনৰ ক্ষেত্ৰত সাৱধানতা ৰাখিব। ওজন কমোৱাত সহায় কৰে। জাম্পিং জেক হৈছে এক ফলপ্ৰসূ কেলৰি বাৰ্নিং ব্যায়াম। জাম্পিং জেক কৰি থাকোঁতে শৰীৰত থকা কেলৰি কমিব ধৰে আৰু ফলত আমাৰ শৰীৰৰ ওজন কমিবলৈ আৰম্ভ হয়। ভাৰসাম্য আৰু সমন্বয় উন্নত কৰে। জাম্পিং জেক কৰাৰ সময়ত শৰীৰে হাতভৰিৰ সৈতে সুষমভাৱে সমন্বয় বজাই ৰাখিব লাগে, যিয়ে শৰীৰৰ ভাৰসাম্য আৰু সমন্বয় উন্নত কৰাত সহায় কৰে। ভাল অনুভৱ কৰায়। জাম্পিং জেকে সমগ্ৰ শৰীৰত তেজৰ সঞ্চালন বৃদ্ধি কৰে, শৰীৰৰ ঋণাত্মক শক্তি কমি যায় আৰু আত্মবিশ্বাস বাঢ়ে, যাৰ ফলত আমি ভাল অনুভৱ কৰিবলৈ আৰম্ভ কৰোঁ। সামৰণি। ইয়াৰ বাহিৰেও জাম্পিং জেকৰ বহুতো উপকাৰ আছে। শাৰীৰিক ব্যায়ামৰ উপকাৰিতা কেৱল কেইটামান বিন্দুত সীমাবদ্ধ কৰিব নোৱাৰি। শাৰীৰিক ব্যায়ামৰ জৰিয়তে আমি বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পাৰোঁ নাইবা নিয়ন্ত্ৰণ কৰিব পাৰোঁ। এই শাৰীৰিক ব্যায়ামৰ ভিতৰত জাম্পিং জেক হৈছে এটা উন্নত ব্যায়াম, যে সম্পূৰ্ণ শৰীৰটোক প্ৰভাৱিত কৰে। সেয়ে আমি নিজৰ ব্যায়ামৰ তালিকাত জাম্পিং জেক ব্যায়ামটোও অন্তৰ্ভুক্ত কৰিব লাগে। কিন্তু যদি আপোনাৰ শৰীৰৰ ওজন বহু বেছি বা আঁঠুৰ সমস্যা আছে, তেন্তে জাম্পিং জেক সাৱধানভাৱে কৰিব, নহলে নকৰিব, নাইবা অতি লাহে লাহে কৰিব। যিকোনো ব্যায়াম কৰাৰ আগতে আপোনাৰ শাৰীৰিক অৱস্থাটো প্ৰথমে বুজি লোৱাটো অতি প্ৰয়োজনীয়। তাৰ পিছত সেই অনুসৰিহে ব্যায়াম কৰিব লাগে। ইয়াৰ লগতে আপোনাৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে যে কিমান জাম্পিং জেক কৰাটো সঠিক হ'ব। মই এইটোৰ উত্তৰ দিব বিচাৰো যে প্ৰথম পৰ্যায়ত যিমান পাৰে সিমান কৰক, আৰু যিমান বাৰ পাৰে সিমান বাৰ কৰক, আৰু তাৰ পিছত ক্ৰমান্বয়ে পৰিমাণ বৃদ্ধি কৰক। অৰ্থাৎ একবাৰে 50টা পাৰিলে 50টা কৰক, 100টা পাৰিলে 100টা কৰক, লগতে 3টা বাৰ পাৰিলে 3টা বাৰ কৰক, 5টা বাৰ পাৰিলে 5টা বাৰ কৰক। লাহে লাহে পিছলৈ এই পৰিমাণ বৃদ্ধি কৰি গৈ থাকিব। ঠিক আছে, এইখিনি আছিল এই ভিডিঅ'টোৰ মূল কথা। ভিডিঅ'টো চোৱাৰ বাবে আপোনাৰ বহুত বহুত ধন্যবাদ।